হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু বহুত বেছি মানে মনটো অলপ বেয়া লাগিছে, কাৰণ কি হ'ল মানে আজি ৰাতিপুৱা শুই উঠি নিউজ এটা দেখিলোঁ, আৰু নিউজটো মানে কি হ'ল আপোনালোকক দেখাইছোঁ। আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ এগৰাকী মানে নাই আৰু মানে আমাৰ মাজৰ পৰা গুচি গ'ল। তো কি হ'ল, কেনেকুৱা কি হ'ল, আপোনালোকক চব ভিডিঅ' দেখাই আছোঁ, কি কথা কি মানে। চ' ভিডিঅ'টো চাই থাকক গাইজ। আৰু অসমৰ জনপ্ৰিয় ইউটিউবাৰ আছিলে চাংগী ব্লগ নামৰ, আপোনালোকেতো সকলোৱে চিনি পায় কিজানি নিশ্চয়। বহুত ভাল ভিডিঅ' বনাইছিল আৰু মানে বাইক লৈ ভিডিঅ' বনাইছিল, বাইক ৰাইড কৰিছিল অসমত, মানে মটো ব্লগ বনাই আছিলে। আৰু নতুনকৈ ইউটিউবত মানে আহিছিল আৰু মানে পাতলি মেলিছিল। নতুনকৈ মানে 1 বছৰ হৈ গ'ল, প্ৰায় 1 বছৰমান হ'ল এতিয়া। আৰু তেখেতৰ 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল, 1,15,000 মান আছে নেকি ছাবস্ক্ৰাইবাৰ। আৰু তেখেতে মানে ইউটিউবৰ পৰা চিলভাৰ প্লে বটম লাভ কৰিছিল আৰু মানে নতুনকৈ আহিছিল ভিডিঅ' বনাবলৈ। বহুত আশা আছিলে, সপোন আছিলে, কিন্তু কি হ'ল আমাৰ মাজৰ পৰা গুচি গ'ল। কি হ'ল, কেনেকুৱা কি হ'ল, আপোনালোকক চব বুজাই আছোঁ। আৰু ভিডিঅ' যদি আপোনালোকে চোৱা নাই তেখেতৰ ভিডিঅ'বিলাক কেইটামান মই দি দিছোঁ, আপোনালোকক দেখাই দিছোঁ। ভিডিঅ'টো চাওক আৰু কি হ'ল কি কথা আপোনালোকক বুজাইছোঁ। গাইজ ভিডিঅ'টো চাই থাকক। গাইজ এইজনীয়ে হৈছে প্ৰিয়লীনা নাথ, হাঁহিমুখীয়া মৰম লগা ছোৱালীজনী। এতিয়া আমাৰ মাজৰ পৰা গুচি গ'ল, আমাৰ মাজত নাই। আৰু বহুত বেছি বেয়াও লাগি আছে, বহুত বেছি দুখ লাগি আছে, কাৰণ বহুত ভাল ছোৱালী আছিলে আৰু ভিডিঅ' বনাইছিলে। আপোনালোকক সকলো কৈ আছোঁ ভিডিঅ'টোত, আৰু স্ক্ৰিপ্ট কেইটামান দেখাই আছোঁ, চাই থাকক। গাইজ প্ৰিয়লীনা নাথ এজন ভাল ইউটিউবাৰ আছিলে, জনপ্ৰিয় ইউটিউবাৰ, আৰু বাইক ৰাইডাৰ আছিলে, মানে বাইক ৰাইড কৰিছিল আৰু মটো ব্লগ বনাইছিল। আৰু তেখেতৰ মানে কি হ'ল এতিয়ালৈকে গম পোৱা নাই, মানে ময়ো ভালকৈ। আৰু তেখেতৰ ঘৰৰ মানুহে কৈছে যে নিজেই মানে চিপ লৈ এনেকুৱা হত্যা কৰিছে। আৰু মোৰ মতেতো এনেকুৱা নিজে কৰা নাই, মানে মোৰ মতে। কেলৈ কি এজন ইউটিউবাৰ হয়, এজন ভাল মানে ছোৱালী হয় এনেকুৱা নকৰে কেতিয়াও, মই জানো ভালকৈ। আৰু মানে যেতিয়া নেকি হস্পিটেললৈ লৈ গ'ল, যেতিয়া মেডিকেলত, তাত মানে দেখিছে যে তাক মানে মাৰিছে, মাৰপিট কৰা, তাৰ দেহত মানে আঘাত আছে, এনেকুৱা চিন আছে। আৰু এনেকুৱা এজন ইউটিউবাৰ হৈ কেতিয়াও এনেকুৱা নকৰে। আৰু তেখেতৰ বহুত সপোন আছিলে ইউটিউবত ভিডিঅ' বনোৱা আৰু আগুৱাই যোৱা। তেখেত মানে ইউটিউবৰ পৰা চিলভাৰ প্লে বটম লাভ কৰিছিল ইউটিউবৰ পৰা, আৰু বহুত মানে ভিউজ আছিলে। আৰু আমাৰ অসমখনত মানে এনেকুৱা হৈয়ে আছে, প্ৰায় মানে এনেকুৱা হৈ গৈ থাকে। আৰু মানে মই মামাক এটাই কথা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু পুলিচ প্ৰশাসনক এটাই মই মেছেজ দিব বিচাৰোঁ যে তেখেতৰ মানে মৃত্যুৰ লগত যদি কোনোবা লগ হৈ আছে, এনেকুৱা জানিব পৰা গৈছে, তেতিয়াহ'লে কঠোৰ শাস্তি দিয়ক, যে তেখেতে আৰু মানে এনেকুৱা কাম কেতিয়াও নকৰে। তেখেতে বুলি নহয়, আৰু আমাৰ অসমখনত মানে এনেকুৱা কাম কেতিয়াও আৰু নহয় বুলি নহ'ব, মানে এনেকুৱা শাস্তি দিয়ক যে আমাৰ অসমখনত মানে এনেকুৱা কাম কৰিবলৈও মানে ভয় কৰিব। যোৱা বছৰ এনেকুৱা এটা হ'ল নংগীতা শইকীয়াৰ লগত, 2 দিনমান নিউজ চলিলে ন্যায় বিচাৰ পোৱাৰ কাৰণে, আৰু অফ হৈ গ'ল এইটো ভিডিঅ'। আৰু এনেকুৱা এটা বিচাৰ দিয়ক যে, কৰক যে এনেকুৱা আৰু নহয় কেতিয়াও আমাৰ অসমত। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব গাইজ। আৰু মানে গাইজ মোৰ ফালৰ পৰা মই ভগৱানক এটাই প্ৰাৰ্থনা জনাওঁ যে তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, আৰু য'তে থাকক শান্তি থাকক, শান্তি পাওক। আৰু